আমাৰ বৰ্তমান BKWSCৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আঞ্চলিকত আমাৰ কছাৰী পথাৰ ফিচাৰী টেংকৰ আমাৰ চিফ ছাৰে মিহিনেশ্বৰ বসুমতাৰী দেৱে আমাৰ এতিয়া ইয়াত ইতিমধ্যে নাৰায়ণপুৰ আঞ্চলিকত আমাক এটা ফিচাৰী টেংক দিলে। এই সম্পৰ্কক লৈ আমাৰ ডিপুটি চেয়াৰমেনৰ সহযোগত যিখিনি আমাৰ ইয়াত কাম তীব্ৰগতিত কাম চলি আছে, আমাৰ সকলো ৰাইজে যথেষ্ট সুখী হৈছে আৰু সকলো ৰাইজে তেখেতলোকক যথেষ্ট ধন্যবাদ দিছে। কাৰণ এনেকুৱা এটা সমস্যা আমাৰ ইয়াত নাছিল যে আমাৰ এটা ফিচাৰী মানে খান্দি লোৱাৰ মানে আমাৰ তেনেকুৱা সক্ষম নাছিলোঁ। এতিয়া আজি 5 লাখ টকাৰ যিটো অনুদান দি আমাৰ ইয়াত ফিচাৰী টেংক এটা চৰকাৰীভাৱে যিটো মানে এমাউণ্ট দিলে, সেই এমাউণ্টক লৈ আমাৰ সমূহ ৰাইজে কছাৰী পথাৰ ৰাইজে যথেষ্ট ধন্যবাদ দিছে। যাতে এনেকুৱা ধৰণৰ কামবিলাক ডেভেলপ হোৱাৰ কাৰণে আমি চিফ ছাৰ মহোদয়ক আমি বহুত ধন্যবাদ দিছোঁ। আৰু এনেকুৱা ধৰণৰ আমাৰ কিছুমান বহুত নিজে ফিচাৰী তেনেকুৱা টেংক খান্দি পেলাই যথেষ্ট ডেভেলপ কৰি ৰাখিছে। এনেকুৱা ক্ষেত্ৰত তেখেতলোকে আৰু ভৱিষ্যতটোত আমাৰ এনেকুৱা অনুদান দি পেলাই কিছুমান কাম ডেভেলপ কৰিবৰ কাৰণে আমি চিফ মহোদয় ছাৰক আমি বহুত ধন্যবাদ দিছোঁ। যাতে যেন আমাৰ ইয়াত বৰ্তমান 30% ওপৰত তীব্ৰগতিত কাম JCB আৰু আমাৰ এই ট্ৰেক্টৰ লৈ কাম কৰি আছে, সকলোৱে তীব্ৰগতিত কাম চলি আছে। এনেকুৱা ধৰণৰ কামবিলাক যথেষ্ট ডেভেলপ হৈছে বুলি আমি ধৰি লৈছোঁ। আৰু সমূহ ৰাইজে আমাৰ এনেকুৱা এটা ফিচাৰী টেংক দিয়াৰ কাৰণে আৰু এনেকুৱা এটা ডেভেলপ হোৱাৰ কাৰণে বহুত চৰকাৰক ধন্যবাদ দিছে। গোজন্থন।